গোলাঘাটৰ দক্ষিণ শিক্ষা খণ্ডৰ কেইবাখনো বিদ্যালয়ত ছাত্ৰ-ছাত্ৰীক অনলাইন পাঠ। বৰ্তমান দেশৰ পৰিস্থিতিৰ ওপৰত লক্ষ্য ৰাখি ছাত্ৰ-ছাত্ৰীসকলৰ শৈক্ষিক দিশৰ ক্ষেত্ৰত কৰোনা ভাইৰাছে হেঙাৰ হ'ব নোৱাৰে। তাৰ বাবে গোলাঘাট জিলাৰ দক্ষিণ শিক্ষা খণ্ডৰ অন্তৰ্গত বহুকেইখন বিদ্যালয়ৰ প্ৰধান শিক্ষকে অনলাইন যোগে পাঠদান কৰা দেখা পোৱা গৈছে। বিদ্যালয়সমূহ ক্ৰমে মৰাজান মধ্য ইংৰাজী বিদ্যালয়, পাঞ্জান প্ৰাথমিক বিদ্যালয়, চাৰিআলি প্ৰাথমিক বিদ্যালয়, ইন্দেশ্বৰ বৰা মধ্য ইংৰাজী বিদ্যালয়। এনে প্ৰশংসনীয় পদক্ষেপ সঁচাই অতুলনীয়। এনে কামৰ যোগেদি ছাত্ৰ-ছাত্ৰীৰ শিক্ষা জীৱনত কিছু হ'লেও উপকৃত হ'ব বুলি অভিভাৱকসকলে ব্যক্ত কৰে। সৰুপথাৰৰ পৰা ৰঞ্জন গগৈৰ ৰিপৰ্ট, দৈনিক টাইম। আমাৰ পৰিৱেশৰ ২ নং পাঠত আছে উৎসৱ। বিহু অসমৰ জাতীয় উৎসৱ। গীতটোৰ যোগেদি ৩টা বিহুৰ কথা কোৱা হৈছে। বহাগ বিহু চতৰ সংক্ৰান্তিৰ দিনা গৰুক গা ধুৱাই নতুন পঘাৰে। ৰচনাখন লিখিবলৈ যিটো বিষয়ৰ ওপৰত ৰচনাখন লিখিবা তাত তোমাৰ জ্ঞান আৰু জ্ঞানৰ গভীৰতাৰ অতি প্ৰয়োজন, সেইটো তাত প্ৰকাশ পাব লাগিব। এই কথা মনত ৰাখিবা। ৰচনাখনত লেখকৰ এই দিশবিলাক। ষ্টুডেণ্ট, আমি পঢ়িম আজি টেন্সৰ কথা। তোমালোকক টেন্সৰ কথা আমি এটা অডিঅ' পঠাইছিলোঁ। হৰেণ বৰা ছাৰে মৰাজান এম ই স্কুলৰ হেডমাষ্টাৰ হৰেণ বৰা ছাৰে কৰিছিলে। তেওঁ প্ৰেজেণ্ট টেন্স পঢ়াইছিলে। মই পঢ়াম পাষ্ট টেন্স আৰু ফিউচাৰ টেন্স। প্ৰথমতে পাষ্ট টেন্স পঢ়ি লওঁ। আমি জানো প্ৰত্যেকে, তোমালোকে জানা ইতিমধ্যে কনজুগেশ্যন কৰা হৈছে বা টেন্সৰ ওপৰতো পঢ়া হৈছে, কিন্তু 6ৰ পৰা 8লৈ চবৰে সুবিধা হোৱাকৈ মই কথাখিনি ক'বলৈ বিচাৰিছোঁ কাৰণে আমি আৰম্ভণিৰ পৰা কৈছোঁ। টেন্স 3টা আৰু প্ৰত্যেকৰে 4টা প্ৰকাৰ আছে।